বয় 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 কুশল ভাইটি জিন্দগী গুৰু চলা বাইক গৈ আছোঁ আমি 6টা গৈ আছোঁ 5টা গৈ আছোঁ 3খন বাইকত মানে প্লেচবিলাক চাই আছোঁ কাৰণ এইফালেতো গোটেই বাগানে বাগান না আৰু ইয়াতে ক'ৰবাত ৰখিম আৰু ৰখি কিনে এইফালে এইটো চাইডে গৈ মানে বৰষুণ দিছিল বৰষুণ দিয়াৰ কাৰণে ইয়াতে অলপ ৰখি দিলোঁ মানে বাগানৰ মাজত যিবিলাক ঘৰ আছে জিৰণি ঘৰ তো তাতে ৰখি দিলোঁ আৰু এতিয়া আকৌ গৈ আছোঁ আৰু অকণমান আগত গৈ কিনে এইফালে ৰাইট চাইড ল'বি আৰু ৰাইট চাইড লৈ কিনে আমি আকৌ ৰাইট চাইড লৈ কিনে ৰাইট চাইডে সোমাই দিবি সেইফালে ৰাস্তাটো ভাল হ'ব চাগে তো তাতে ৰখিম তাত ৰখি কিনে ধুনীয়াকৈ ফটো উঠিম আৰু মানে বহুত দিন হ'ল ফটো দিয়া নাই ফেচবুকত তো আজি ফেচবুকত ভাবিছোঁ যে ফটো দিম তো ফাইনেলি গাইজ ইয়াতে ৰখিলোঁ আৰু ইয়াতে প্লেচটো অকণ ভালেই পাইছোঁ মানে ইয়াত ধুনীয়া দেখিছে তো ইয়াতে ফটো উঠিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া আছে চাওক ফটোশ্বুট কেনেকুৱা সাংঘাতিক ফটোশ্বুট বা অ' মাই গড ফটোশ্বুট বঢ়িয়া 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 হৈছে মাল পতি যাব এনেই ল'ৰা ধুনীয়া না তো গাইজ এয়া হ'ল বাগান মানে কোম্পানী বাগান হয় নীলমণি বাগান বুলি কয় দেখোঁ কি হয় চাই লওঁ ফটো উঠিবলৈ জেগা বিচাৰিব লাগিব কাৰণ মই ইয়াত ইমান বিশেষ ভাল পোৱা নাই আমাৰ এইফালে গুৰু কৰি বহি আছে ফটো নুঠে বোলে উঠা হা ঢেকীয়া বিচাৰ ইনষ্টাগ্ৰামৰ কাৰণে ৰিলছ এটা বনাবি চালি চাই না 15 ছেকেণ্ড মানৰ তো এতিয়া আমি ফটো উঠিম ফটো আৰু আমাৰ এতিয়া ফটোশ্বুট হৈ আছে মই ফটো উঠা নাই এতিয়ালৈকে কিন্তু উঠিম আৰু তো ফটোশ্বুট আমাৰ নৱকাই কৰি আছে কেনেকুৱা লাগিছে মজা লাগিছে তো ফটো উঠিলোঁ যিকেইটা ফটো উঠিলোঁ তো সেইকেইটা ফটো আপোনালোকক শেষত অলপ দেখাই দিম আৰু নহ'লেও ফেচবুকত মই দিম আৰু সেউজীয়া পৰিৱেশ না প্ৰাকৃতিক সেউজীয়া একদম মন প্ৰাণ কাঢ়ি লৈ যায় তো সেইকাৰণে মানে এইফালে ওলাই আহোঁ আৰু বাগানে তো এতিয়া মানে মই বাইক এখন চলাই যাম বুলি ভাবিছিলোঁ ঘটক বাজিছে পিছফালে এনেকৈ একো নাই এনেকৈ এইফালে ঘূৰ না তই যদি মজা নাহে কেনেকুৱা হৈছে বম ফটো এতিয়া মানে চব এইবিলাক কমপ্লিট হৈ গ'ল মানে আমি ফটো চটো উঠা কমপ্লিট হৈ গ'ল আৰু ভাবিছোঁ এতিয়া মানে বাগানখন টোটেলি এক পাক ঘূৰিম তাৰপিছত ইয়াৰ পৰা মানে যামগৈ আৰু তো আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অলপমান ছাপোৰ্ট কৰিব গাইজ কাৰণ মই বহুত কষ্ট কৰোঁ না ভিডিঅ' বনাবলৈ তো আপোনালোকে যদি অলপ ছাপোৰ্ট কৰে তেতিয়া ভিডিঅ' বনাই ভাল লাগে আৰু তো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই